হেল্ল' ষ্টুডেণ্টছ, মই তোমালোকক কৈছিলোঁ যে 10:30 বজাত ৰিজাল্ট দিব বুলি, আৰু ফাইনেলি এতিয়া নটিছো আহি গৈছে, এছ এ বৰ্ডৰ পৰা আহিছে। তো শিক্ষামন্ত্ৰী ডাঙৰীয়া যদিও টুইট কৰা নাই, কিন্তু বৰ্ডৰ পৰা নটিছ আহি গৈছে গৈ। এই নটিছখন সকলো টিচাৰ্ছকে দিয়া হৈছে, আৰু এইটো আমাক এজন ষ্টুডেণ্ট মৃন্ময়ে আমাক চেণ্ড কৰিছে। তো তেওঁক আমি থেংক ইউ জনাব বিচাৰিম। তো তেওঁলোকৰ স্কুলতো দিছে, তো তোমালোকৰ স্কুলতো নিশ্চয় এখন মেবি দিছে বা দিব এতিয়া। তো চোৱা, ইয়াত কি কোৱা হৈছে, ইয়াত কোৱা হৈছে যে তোমালোকৰ ৰিজাল্ট কেতিয়া দিয়া হ'ব, 10:30 বজাত দিয়া হ'ব বুলি ইয়াত লিখি দিছে। নটিছখন অহা বেছি সময় হোৱা নাই, লগতে মই ভিডিঅ' বনাইছোঁ, তোমালোকে চোৱা। আৰু চোৱা, ইয়াত তোমালোকে নিজৰ ৰোল নাম্বাৰটো দিব লাগিব, ৰোলটো দিব লাগিব, B26 বুলি থাকিব। তাতে তোমালোকৰ ৰোলটো কি হয় সেইটো তোমালোকে লিখিব লাগিব, আৰু লগতে তোমালোকৰ নাম্বাৰটো কি হয় সেইটো লিখি দিবা। তোমালোকে ৰোল আৰু নাম্বাৰ ভৰালে তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা। তো ইয়াত তোমালোকৰ কাৰণে 16টা ৱেবছাইট ওলাইছে আৰু এটা মোবাইল এপ। তো এই 16টা ৱেবছাইটত তোমালোকৰ ৰিজাল্ট দিয়া হ'ব। কি কি আছে চোৱা তোমালোকে, sebaonline.org, ইণ্ডিয়া ৰিজাল্টছ, তাৰপিছত ৰিজাল্ট ডিজিলকাৰ গভৰ্ণমেণ্ট, তাৰপিছত আছে ৰিজাল্ট শিক্ষা, আছাম শিক্ষা। তো এইবিলাক আছে, আৰু এপটো কোনটো আছে, SF ৰিজাল্ট, যোনটো মই কৈ আছিলোঁ তোমালোকক ডাউনলোড কৰিবৰ কাৰণে। তো সেই এপটোত আৰু তাৰোপৰি 16টা ৱেবছাইটৰ ৰিজাল্ট দিয়া হ'ব। তো এতিয়া 100% কনফাৰ্ম হৈ গৈছে তোমালোকৰ ৰিজাল্ট আজি 10:30 বজাত দিব। তো চোৱা, বিভিন্ন ফেক চেনেলে ভিডিঅ' বনাই আছিলে যে 9টা বজাত ৰিজাল্ট দিব, কিবা ৰিজাল্ট দিব। তো সেইটো কাৰণে মই কৈছিলোঁ অকল ৰিয়েলটো ফ'ল' কৰিবা। তো তোমালোকে যদি আমাক ফ'ল' কৰিছা, তোমালোকে নিশ্চয় ৰিয়েল ইনফৰমেশ্যনটো পাইছা। তো যিসকলে এতিয়ালৈ আমাক হোৱাটছএপত জইন কৰা, সোনকালে জইন কৰা, তাত মই লিংক কাটি দিব চেষ্টা কৰিম। আৰু তোমালোকে হোৱাটছএপতে গোটেই প্ৰচেছটো পাই যাবা। কাৰোবাৰ যদি কিবা প্ৰব্লেম হয়, তাতো আমি সহায় কৰিবৰ কাৰণে হোৱাটছএপত এভেইলেবল থাকিম। তো তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন কৰা, লিংকটো মই পিন কমেণ্টত দি দিছোঁ। আৰু তাৰোপৰি তোমালোকে অকল অৰিজিনেল চেনেলহে ফ'ল' কৰিবা। তো চোৱা, বিভিন্ন কৈ আছিলে যে 9টা বজাত দিব বুলি, আচলতে 9টা নহয়, 10:30টাতে তোমালোকৰ ৰিজাল্টটো দিব। তো হোৱাটছএপত জইন কৰিবা। আৰু যিসকলে আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ কাৰণে আহিছা আৰু মেট্ৰিক দি উঠিছিলা, তো আমি ফাৰ্ষ্ট ইয়েৰৰ কাৰণে সহায় কৰিছা, মেছেজ ফাৰ্ষ্ট ইয়েৰৰ কাৰণে। তো বৰ্তমান এতিয়া ৰিজাল্টটো কেনেকৈ চাব লাগিব সেইটো ইম্পৰ্টেণ্ট হৈ আছে। হোৱাটছএপত জইন কৰা আমাক, আৰু আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বা। মই ৰিজাল্ট চেকিঙৰ ওপৰত এটা ডিটেইল ভিডিঅ' দিব চেষ্টা কৰিম।